বন্ধুসকল, আজি আপোনালোকে এই বিশেষ ভিডিঅ'ত এডাল লতা দেখা পাইছে। এই লতাডাল আজি আপোনালোকক কিয় দেখুৱালো মই আজি ক'বলৈ ওলাইছোঁ। এই লতাডালৰ নাম হৈছে শগুনী লতা বা অমৰ লতা, আৰু ইয়াক গলৈ বুলিও জনা যায় হিন্দীত। এই লতাডাল এডাল মন কৰক, এই লতাডালত কিন্তু বহুত ঔষধি গুণ আছে। আপোনাৰ জীৱন ৰক্ষা কৰিব পৰা এডাল লতা। এই লতাডাল আপুনি পানীত যদি তিয়াই থয়, পিচি লৈ বা সৰু সৰুকৈ কাটি পানীত যদি তিয়াই থৈ আধা ঘণ্টামানৰ পিছত আপুনি সেয়া খায়, তেতিয়া আপুনি সুফল লাভ কৰিব। বন্ধুসকল, এই লতাডাল সকলো জেগাতে পোৱা নাযায়, কিন্তু এই লতাডালে আপোনাৰ বিভিন্ন ধৰণৰ ৰোগৰ সমস্যা সমাধান কৰে। বিশেষকৈ আপোনাৰ গাত বিষ আছে বা বাত বিষ আছে, তেতিয়াহ'লে আপুনি ইয়াৰ যি মই কোৱাৰ ধৰণে আপুনি ৰস খাব পাৰে, তেতিয়া আপোনাৰ বিষৰ সমস্যা দূৰ হ'ব। যদি আপোনাৰ পেটৰ ৰোগ আছে, ইও পেটৰ ৰোগো ভাল কৰিব। যদি আপোনাৰ বিভিন্ন ধৰণৰ উশাহ নিশাহৰ সমস্যা বা বিভিন্ন ধৰণৰ সমস্যা আছে, আপুনি ক্ষীণ হয়, তেতিয়াও আপুনি এই লতাবিধ গ্ৰহণ কৰক। এইবিধ দেখিবলৈ এনেকুৱা, ভালকৈ চাওক। ইয়াত দেখা পাইছে কেনেকুৱা লতা, এয়া চাওক। এয়া একচুৱেলি পাতখিলা পাণৰ দৰে হয়, আৰু এই চব জেগাত পোৱা নাযায়, কিন্তু পাহাৰীয়া অঞ্চলত পোৱা যায় চাগৈ। চ' এনেকুৱা দেখিবলৈ, দেখিছেনে? ভালকৈ চাওক। এই লতাডাল আপুনি য'তে পাইছে সংগ্ৰহ কৰক আৰু আপোনাৰ ঘৰত আনি ৰুৱকহি। এই লতাডাল বহুত প্ৰয়োজনীয় এডাল লতা। এয়া আশা কৰিলোঁ আপোনালোকে এই লতাডাল সংগ্ৰহ কৰিব আৰু খাই পেলাই সুফল লাভ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।